এ কথা শুনি নারায়ণে ও হাঁহি বেলা মহাদেবক সাহি পাশে মহাদেবক সাহি পাশে দেবাদিদেব মহাদেব তুমি এই জানো সেই বীরভদ্র অসুরক বর প্রদান করা নাছিলা কোনো স্থানে কোনো কালে তোমাৰ নহৈব মৰণ আজিৰ পৰা তোমাৰ নাম হওক জলন্ধৰ বুলি দেখোন তুমিয়েই বৰ প্ৰদান কৰিছিলা আৰু এতিয়া ও দেৱগণ চাইব হৈ বলিলা বচন কিবা এটা উপায় কৰিম ৰাখিবা মনত আৰু প্ৰভাতী গুৰু সিমান সোনকালে উদয় হ'ব যুদ্ধ কৰা সকলোৱে জলন্ধৰৰ লগত নিধন হৈব জলন্ধৰ যুদ্ধৰ দেৱগণ যুদ্ধৰ মাজত কোনেও যাতে নকৰা পলায়ন নিধন কৰিম জলন্ধৰক ৰাখিবা মনত দেৱগণৰ আনন্দ মিলিল উভতি আহি জলন্ধৰৰ সংগে মহাযুদ্ধ আৰম্ভিলা জলন্ধৰৰ সংগে ত্ৰিশূল প্ৰহাৰ কৰে মহাদেৱে ত্ৰিশূল প্ৰহাৰ কৰিলে ঈশ্বৰ পুৰুষ প্ৰভু ভগৱন্ত জগতৰ ঈশ্বৰে সুদৰ্শন চক্ৰ মাৰিলে যমে যমদণ্ড প্ৰহাৰ কৰিলে ইন্দ্ৰই ধনুৰ্বাণ মৰাৰ পাছতো জলন্ধৰক কিন্তু নিধন কৰিব নোৱাৰিলে আৰু দেৱগণৰ যেতিয়া এই দুৰৱস্থা দেখা পালে সিংহৰ বাহনে
কৃষ্ণ হইলা দুর্গা আয় শক্তি পাই দেবগণ হইলা মহাবলী শক্তি পাই দেবগণ আৰু তাৰ পাছত দেবগণ ৰৈ নাথা পুনৰাই জলন্ধৰৰ সংগে মহাযুদ্ধ দেবগণ আৰু জলন্ধৰৰ 12 দিন 12 ৰাতি তুমুল ৰং চলিছে কোনো পধ্যে জলন্ধৰক নিধন কৰিব নোৱাৰে এই যুদ্ধৰ মাজত নাৰায়ণ অন্তৰ্ধান নিধন কৰাৰ নিমিত্তে জগতৰ ঈশ্বৰ প্ৰভু নাৰায়ণে কি পন্থা হাতত ল'বলগীয়া হৈছিল ও মায়া কৰি শ্ৰী হৰি হে মায়া কৰি শ্ৰী হৰি জলন্ধৰৰ ৰূপ ধৰি বৃন্দাৰ ওচৰে চলি যাই বৃন্দা বৃন্দা ক'ত আছা তুমি তোমালৈ মোৰ বৰকৈ মনত পৰিছে বৃন্দা সেয়েহে কোনো খবৰ বাতৰি নিদিয়াকে যুদ্ধ ক্ষেত্ৰৰ পৰা তোমাক চাওঁ বুলি আহিলো আহা আহা প্ৰাণেশ্বৰী এবাৰ লওঁ কোনে কৰি পুৰাও মই মন ৰমহনা জলন্ধৰৰ ৰূপ লৈ পত্নী বৃন্দাসতীৰ ওচৰত গৈ উপস্থিত হ'ল হে মায়া কৰে নাৰায়ণে নাজানিলা বৃন্দাবায়ে স্বামী বুলি ভাবে মনে মনে স্বামী এই কেতিয়া আহিলা খবৰ নিদিয়াকে স্বামীক ওচৰে পাই বৃন্দাৰ আনন্দৰ সীমা নাই চলি যাই দুয়ো অন্তঃপুৰে স্বামীক পাই বৃন্দাসতীৰ আনন্দ মিলে মহাৰংগে দুয়োজন গৃহে প্ৰৱেশিলা মহাৰংগে দুয়োজন কৰে প্ৰভুই ও বৃন্দাৰ লগত
যুদ্ধটো হৰণ হোৱাৰ লগে লগে যুদ্ধ কৰি থকা স্বামী জলন্ধৰ যুদ্ধৰ মাজত অৱশ হৈ পৰিল, যুদ্ধ কৰিব নোৱাৰা হৈ পৰিল। অকল সেয়াই নহয়, যত মানে অসুৰ আছিল অসমে ইমান নিষ্ঠুৰ নহবাচোন, মোৰ খুব ভাগৰ লাগিছে। খন্তেক জিৰাইছো মই ৰথৰ ওপৰত, খন্তেক জিৰাইছো মই ৰথৰ ওপৰত, শক্তি পালে তোমালোকৰ সংগে যুদ্ধ কৰিম পুনৰাই, ৰাখিবা মনত। এই কথা শুনি দুৰ্গা দেৱী খেদি জলন্ধৰক চাই দুৰ্গাই ইয়াৰ কি ফুটেলি সৌ সিদিনা অকলে পাই বনৰ মাজত কি কথা কৈছিলি পৰে নে মনত? বাছা আজি ভাণ্ডাত পৰি গৈছা, মোক বিয়া কৰাই তই ঘৰলৈ নিবি, মোক বিয়া কৰাই তই ঘৰলৈ নিবি, আৰু মহিষাসুৰ বধৰ তই প্ৰতিশোধ লবি। দুৰ্গা দুৰ্গাক দেখি জলন্ধৰ খেদি আহিল। সৰ্গলৈ দুৰ্গা দেৱী মুণ্ড কাটি দিলা, সৰ্গলৈ দুৰ্গা দেৱী, সৰ্গলৈ দুৰ্গা দেৱীয়ে মুণ্ড কাটি দিলা। তাৰ পাছত সেই জলন্ধৰৰ কথা মুণ্ড দুৰ্গা দেৱীয়ে কি কৰিছিল? শিয়ৰি শিয়ৰি জলন্ধৰৰ কথা মুণ্ডই বৃন্দাপতিক কয়, এই বৃন্দা কোন এইজন? এইজন দেখোন হাইলাক মোৰ নিচিনা। বৃন্দা ক্ষতি ক্ষতি বুলি গৌৰৱ কৰা তই জগতত, ক্ষতি ক্ষতি বুলি গৌৰৱ কৰা তই জগতত, মোৰ অবিহনে কি কৰ্ম কৰিলি তই পৰপুৰুষৰ লগত? আৰু তোৰ বাবে মৃত্যু হল জলন্ধৰ আজি যুদ্ধৰ মাজত। আৰে হি বলি অকামুণ্ড অবা গরিব ও কান্দিবে লাগিলা বৃন্দায় ভূমিত পড়িয়া, কান্দিবে লাগিলা বৃন্দায় ও জনম দুঃখী বৃন্দাবতী, জনম দুঃখী বৃন্দাবতী কিবা
দুঃখে হইল দুঃখী কৃপা করা প্রভু বিপদ লত কৃপা করা প্রভু মুখ বিপদ লত ও স্বামী শিলা ললা তরু পরে ওই মোৰ হৰি হৰি দুজন স্বামী দেখিলো মই কি অন্তে পুৰে অসুৰৰ পত্নী হৈ তোমাক মই প্ৰতিদিনে সেৱা শুশ্ৰূষা পূজা অৰ্চনা কৰিছিলো প্ৰভু কিন্তু তুমি ক'ত আছা তুমি থকাৰ পাছতো মোৰ এই অভাগিনী এনেকুৱা অৱস্থা হ'বলৈ পালে প্ৰভু কোনজন স্বামী মই ধৰিব নোৱাৰো তুমি য'তে আছা তাৰ পৰা চাই থাকা প্ৰভু সতীত্বৰ তেজ যদি আছে মোৰ হৃদয়ত প্ৰভু তোমাক সাক্ষী কৰি কওঁ মই এই সময়ত যিজন মোৰ আচল স্বামী নহয় যিজন মোৰ আচল স্বামী নহয় শিলামূৰ্তি হৈ যাওক মোহৰ আগত শিলামূৰ্তি হৈ যাওক মোহৰ আগত হে বৃন্দাৰ সাপে নাৰায়ণ ও শিলামূৰ্তি সেইজনে যে নাৰায়ণ বৃন্দাই নাজানি না সেইজনে যে নারায়ণ নারদ মুনি ও দেখি বাপ লক্ষ্মী দেবীর আগত লক্ষ্মী দেবীর আগত ও কথা শুনি লক্ষ্মী দেবী রই না থাকে না ও বৃন্দাবতীর শরণয় গমন করে বৃন্দাবতী কি দুখে খাপিলা তুমি জগতৰ বাপ দিলা হৃদি তাপ কি দুখে খাপিলা এই বৃন্দাবতী কি দুখে খাপিলা তুমি হরি লক্ষ্মীর অবসর শুনি শুনি বৃন্দাই সাপ মুক্ত কৰি দিলা প্রভু কজিয়াই হরি হে প্রভু কজিয়াই কান্দি বেলা গিলা বৃন্দাই ভাগ্য কধিয়াই হরি ভাগ্য কধিয়াই হে প্রভু নারায়ণ
প্ৰভু মই জানো প্ৰভু আকাশত চন্দ্ৰৰ আই নিজিলিকে তৰা যি নাৰীৰ স্বামী নাই জিয়ততে মৰা মই জানো প্ৰভু স্বামী থকা নাৰীয়ে যদি নামানে স্বামীক বহুত জন্ম হয় তেওঁ পৰ জনমত কিন্তু প্ৰভু স্বামী অবিহনে মই জীয়াই থাকিব নোৱাৰো প্ৰভু গতিকে স্বামীৰ লগতো মই আত্মজানি এই কান্দি কান্দি বৃন্দাবতী অ চিত্ৰাখন হা ধনৰ কথা মুণ্ড চিতাচৰি ধনৰ কথা মুণ্ড অ দগ্ধ কৰি চিতাৰ জুই জ্বলিয়া উঠিল বৃন্দাহতী অগ্নিত জাপ দিলা এ জলন্ধর বৃন্দাহতী ভস্ম হয়ে গইলা তার বছর কোনো প্রায় এই মতে কত বছর ও পার হই আর বহু বছর বিরতির মূরত সেই সীতা ভস্মর মাজর পৰা সুন্দর বৃক্ষ পুলি আর লহ বহ কৰি বৃক্ষ ও বাঢ়িবে লাগে সেই বৃক্ষ নাম প্রভু তুলসী রাখিলা সেই বৃক্ষ নাম প্রভু আর সেই তুলসীর গছ জোপায় অর্থাৎ বৃন্দাবতীয়ে কান্দি কান্দি প্রভু নারায়ণের স্তুতি করিলে হে প্রভু নারায়ণ মই তোমাক শিলামূর্তিৰ পৰা খাপমুক্ত কৰি পেলালো অজানিতে মই কি কৰ্ম কৰিলো প্ৰভু নিজেই মই অনুতপ্ত পাৰে যদি এই অভাগিনী বৃন্দাক তুমি ক্ষমা কৰি দিবা আৰু দিলা কাৰণ এই অপবিত্ৰ বৃন্দাক তুমি পবিত্ৰ তুলসীৰ বৃক্ষ হবলৈ ক'লে কিন্তু প্রভু স্বামী অবিহনে মই কেনেকে থাকো মোৰ স্বামী জলন্ধৰক তুমি মুক্তি দিয়া প্ৰভু মই কাষতে বহিছো অসুৰ হলেও দস্যু হলেও তেওঁতো মোৰ স্বামী আছিল গতিকে প্ৰভু মোৰ স্বামী জলন্ধৰক তুমি মুক্ত দিয়া আৰু তেতিয়া প্ৰভু নাৰায়ণে বৃন্দাহতীক অৰ্থাৎ তুলসীৰ গছজোপা ক'লে শুনা বৃন্দা তোমাৰ স্বামী ভক্তি আৰু সতীত্বৰ গুণত বাৰু কিয় সন্তুষ্ট হলো মই আৰু সেয়েহে তোমাক মই তুলসীৰ বৃক্ষ হবলৈ কলো আৰু আজিৰে পৰা পৃথিৱীৰ মনুষ্যই প্ৰত্যেক বছৰে কাৰ্তিক মাহত তোমাৰ তলত বন্তি প্ৰজ্বলন কৰিব তুমি মুক্ত হলা তুমি মুক্তি পালা তুমি মুকুতি পালা আৰু তোমাৰ স্বামী জলন্ধৰ সমুদ্ৰৰ গৰ্ভত শংখ হৈ জনম লভিব পাঞ্চজন্য শংখ নামে জগতে বিদিত হইব পাঞ্চজন্য শংখ নামে জগতে বিদিত হইব আৰু কুৰুক্ষেত্ৰৰ যুদ্ধত মই তাক ফুকুৱাই দিব কুৰুক্ষেত্ৰৰ যুদ্ধত মই তাক ফুকুৱাই দিব